মনটো বেয়া চবৰে লাগিছে, কি কৰিব এতিয়া, হোৱাটো হৈ গ'ল। এতিয়া নিজকে মন ভাঙি লাভ নাই, নিজকে মটিভ কৰিব লাগে। যিহেতু আহিও আছে কিছুমান নতুনকৈ আকৌ CM ক'লেই নতুনকৈ ইণ্টাৰভিউ হ'ব বুলি। গতিকে নিজৰ মনটো স্থিৰ কৰি ৰখক চবেই। বেয়া লাগিছে, কি কৰিব, চবেই একেটা ছিটুৱেশ্যনতে ভুগি আছে। এতিয়া হাজাৰ হাজাৰ ল'ৰা একেটা ছিটুৱেশ্যনতে ভুগি আছে। ফিল্ডৰ ফালে যাব নোৱাৰি, জোতাকেইযোৰ দেখিলে, ফিল্ডখন দেখিলে, কিতাপ টেবুল দেখিলে মনবিলাক চবৰে বেয়া লাগে, কি কৰিব। ভগৱানৰ ইচ্ছা আছিলে, সম্পূৰ্ণ হ'ল। হ'ব পাৰে দিনো বেয়া আছিলে, আগন্তুক দিন ভাল হ'ব, কষ্ট কৰিব লাগিব। নহ'লে মানুহৰ এইবিলাক শুই থকা, মাল খাই আছিলি, শুই আছিলি, কি কৰি আছিলি, সেইবিলাকেই শুনিব লাগিব। গতিকে কেইদিনমান নিজকে অলপ বেলেগ এটা কামত ব্যস্ত ৰখাই 3-4 মাহমান অকণমান নিজকে ব্যস্ত ৰখাব লাগে, তেতিয়া মনটো অলপ ভাল হ'ব। তাৰপৰা লাহে লাহে সময় অহাৰ লগে লগে আকৌ নিজকে উগ্ৰ কৰি বীৰৰ দৰে আকৌ আহি যাব লাগিব। তেতিয়া এইবিলাক প্ৰশ্নৰ উত্তৰ আকৌ দিব লাগিব। সেইকাৰণে মন ভাঙি লাভো নাই, দৰকাৰ নাই মন ভাঙিব। বেয়া দিন আহে, চবৰে বেয়া দিন আহে, চবৰে ভাল দিনো আহে। গুৱাহাটীলৈ আহিলোঁ কি কৰিব, এতিয়া যাবই মন যোৱা নাই। গ'লে মনবিলাক বেয়া লাগিব। ভাবিছোঁ ইয়াতে কিবা এটা কৰোঁ, কেইদিনমান ইয়াতে ব্যস্ত থাকোঁ, তাৰপৰা লাহেকৈ আকৌ যাম। আপোনালোকেও নিজৰ নিজৰ চেপ্টাৰবিলাক, পুৰণা চেপ্টাৰবিলাক বন্ধ কৰি এতিয়া নতুন নতুন চেপ্টাৰবিলাক আকৌ নিজেই আৰম্ভ কৰিবলৈ চেষ্টা কৰক। একো নাই, চবৰে বহুত ল'ৰাৰ জীৱনত এনেকুৱা হৈছে, বহুত ছোৱালীৰ জীৱনতো তেনেকুৱা হৈছে। হ'ব, মইনো কি মটিভেশ্যন দিম, এই মনটোকে ভাল লাগিব বুলি কিবা এটা কথা ক'লে আপোনালোকৰ আগত নিজৰ মনটো ভাল লাগিব, আপোনালোকৰ মনটো ভাল লাগিব বুলিয়ে ভিডিঅ' এটা বনালোঁ। নাজানো কিমান কি মটিভেশ্যন দিব পাৰিছোঁ, ভাল হৈছে বেয়া হৈছে, যি পাৰিছোঁ দি দিছোঁ আৰু। মোবাইলো বেয়া, সেইভাগেই আৰু। কিবা পিকচাৰ কোৱালিটি ভাল আহিব, বেয়া আহিব, চাউণ্ড কোৱালিটি ভাল আহিব, এইবিলাক ভবা নাই, ডাইৰেক্ট দিহে দিছোঁ আৰু। যি ক'বলগীয়া মন আছে কৈছোঁ আপোনালোকৰ আগত, নিজৰ কথাখিনি কৈছোঁ দেই, মই এনেই বেলেগ কিবা ক'ব যোৱা নাই। মই মনত যি ভাবিছোঁ সেইটোকে কৈছোঁ। আপোনালোকেও জনাব কথাখিনি শুনি কেনেকুৱা লাগিছে, ভাল লাগিছে বেয়া লাগিছে কমেণ্ট কৰিব। নিজকে এবাৰ আকৌ নতুনকৈ প্ৰস্তুত কৰিম আৰু। এইবিলাক কি কৰিব, কথা ক'লেতো শেষেই নহ'ব। মামায়েতো আমাক গুৰুত্বই নিদিলে। এটা কথা সঁচা কথা কিন্তু চাব হা, মানে কি প্ৰতিটো চেনেলতে মানে এই নিউজটো ল'ৰাখিনিয়ে যি দাবী এটা কৰি আছিলে ছেকেণ্ড লিষ্টৰ কাৰণে, সেই নিউজটো প্ৰতিটো চেনেলতে বাজিলে, কিন্তু এটা চেনেলত নেবাজিলে, যিটো চেনেল আমি সৰুৰ পৰা আমি নাম জানো। মানে নিউজ চেনেল বুলি ক'লে প্ৰথম মুখত সেইটোৱে আহে। চাবচোন, সেই চেনেলটো আপোনালোকে কমেণ্ট কৰিবচোন কি হয়। আৰু সেই চেনেলটোত আমাৰ এইটো ছেকেণ্ড লিষ্টৰ যিটো বাতৰিটো সেইটো নাপায়। বাকী প্ৰতিটোতে পাব, অকণমান হ'লেও কিবা এটা স্কিপ এটা হ'লেও পাব, কিন্তু সেই চেনেলটোত নাপায়। বেয়া লাগে। আমি নিজেও ভাল পাইছিলোঁ, তেওঁলোকৰ বাতৰিবিলাক চাওঁ, কিন্তু শেষত গৈ আমাকে লাত মাৰি দিছে। ভুল আছিল শুদ্ধ আছিল কিনো আপোনালোকে জনালেহে হ'ব ন। তেওঁলোক চতুৰ্থ স্তম্ভ, আশা কৰোঁ তেওঁলোকৰ ওপৰত বহুত বিশ্বাস কৰোঁ, শেষত গৈ মানে তেওঁলোকৰ পৰা কিবা এটা হ'ব বুলি ভাবোঁ, কিন্তু সেইবিলাক আশা এইবাৰ নকৰোঁ আৰু। লোকৰ ওপৰত আশা কৰি লাভ নাই, নিজে কিবা এটা কৰিলে কৰা, নহ'লে নাই। নিজে যাব লাগে, নিজে গৈ যুদ্ধ কৰিব লাগে, নিজে হুলস্থুল কৰিব, নিজে নিউজ বনাব লাগিব, তেতিয়াহে হ'ব। আৰু নিউজ চেনেলৰ ওপৰত আশা কৰি লাভ নাই, 200 টকা 300 টকা লাগে এতিয়া সেইটো নিউজ পাব্লিছ কৰিবলৈ। আমি তাত যেতিয়া থাকোঁ ন, তেতিয়া গম পাওঁ ন, 200 টকা লাগে। গতিকে নিজে নকৰিলে কোনেও একো কৰি নিদিয়ে, চবেই নিজৰ ফাইদাটোহে চাব, পইচা বিচাৰিব। পইচা ভাল হ'লে ভালকৈ লিখিব, বেয়া হ'লে বেয়াকৈ লিখিব। চব তেনেকুৱা নহয়, থাকে কিছুমান তাৰ মাজতে ভাল, কিছুমান ফ্ৰীতে আহিছে। হ'লেও তাকে ক'লোঁ, নিজৰ যুদ্ধ নিজেই দিব লাগিব। আনে কি কৈছে সেইবিলাক বাদ দিয়ক, মুঠতে নিজে মটিভ হৈ নিজে ঘৰখন চিন্তা কৰিব লাগিব। বাকী থেংক ইউ।
ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। কথা কোৱা মোৰ ধৰণ ইমান ভালো নহয়, এই যেনেকৈ পাওঁ তেনেকৈ কৈহে দিছোঁ আৰু। থেংক ইউ, গুড নাইট। লাইক কৰিব, কমেণ্ট কৰিব, জনাব।